ক্লাছৰুম ডায়েৰীৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি পোহৰ, প্ৰতিফলন আৰু প্ৰতিসৰণৰ লাষ্ট পাৰ্টটোৰ বিষয়ে আলোচনা কৰিম। আজি আলোচনা কৰিম লেন্সৰ বিষয়ে। লেন্সৰ দ্বাৰা কেনেদৰে প্ৰতিবিম্ব গঠন হয়, লেন্সৰ বিভিন্ন প্ৰকাৰসমূহ, লেন্সৰ ক্ষমতা ইত্যাদি। লেন্সৰ বিষয়ে পঢ়াৰ আগত মই এটা কথা কওঁ, ইয়াৰ আগৰ পাৰ্টত দিয়া গোলাকাৰ দাপোনৰ বিষয়ে যদি সকলোৰে ক্লিয়াৰ হোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া হৈছে, তোমালোকে চাই ল'বা। দাপোনৰ বিষয়ে যদি ক্লিয়াৰ হয় তেনেহ'লে লেন্সৰ বিষয়ে বুজাত অতিকৈ সহজ হৈ পৰিব। প্ৰথমে আমি চাওঁ গোলাকাৰ লেন্স। গোলাকাৰ লেন্সৰ ব্যৱহাৰ আমি সচৰাচৰ দেখিয়ে থাকোঁ। আমাৰ চকুত পিন্ধা চশমাযোৰ, ফটো তুলিবলৈ ব্যৱহাৰ কৰা কেমেৰাটো এই সকলোতে লেন্সৰ ব্যৱহাৰ হয়। এই লেন্সনো কি হয়, ইয়াৰ গঠন কেনেদৰে হয় সেই বিষয়ে আমি আলোচনা কৰোঁ। লেন্স হৈছে দুখন পৃষ্ঠৰে আৱৰা স্বচ্ছ পদাৰ্থ, যাৰ এখন বা দুয়োখন পৃষ্ঠই গোলাকাৰ। লেন্স হ'বলৈ হ'লে কি হ'ব লাগিব? অতি কমেও এখন পৃষ্ঠ গোলাকাৰ হ'ব লাগিব, হয়তো আনখন পৃষ্ঠ সমতলো হ'ব পাৰে। এই গোলাকাৰ লেন্সক কেইবাটাও ভাগত ভাগ কৰা হৈছে। প্ৰধানতঃ দুটা ভাগৰ বিষয়ে আমি ইয়াত আলোচনা কৰিম। এটা হৈছে উত্তল লেন্স আৰু আনটো হৈছে অৱতল লেন্স। প্ৰথমে আমি চাওঁ উত্তল লেন্স কি হয়। যিবোৰ লেন্সত দুয়োখন পৃষ্ঠই বাহিৰলৈ ওলোৱা তাক কোৱা হয় উত্তল লেন্স। আৰু এই উত্তল লেন্সবোৰৰ কি হয়, দাঁতিৰ অংশতকৈ মাজভাগৰ অংশটো বেছি শকত হয়। এই উত্তল লেন্সত যি দুখন পৃষ্ঠ থাকে সেই দুয়োখন পৃষ্ঠই দুটা গোলকৰ অংশ হৈ থাকে। এই পৃষ্ঠখন এই গোলকটোৰ এটা অংশ আৰু এই যিখন আনখন পৃষ্ঠ সেই পৃষ্ঠখন আন এটা গোলকৰ অংশ হিচাপে থাকে। উত্তল দাপোনে পোহৰৰ ৰশ্মিবোৰ অভিসাৰী কৰে। যেতিয়া উত্তল দাপোনত পোহৰৰ ৰশ্মি আহি পৰিব তেতিয়া কি কৰে, এই উত্তল দাপোনে ৰশ্মিবোৰ যিকোনো এটা বিন্দুলৈ অভিসাৰী কৰে। সেইবাবে ইয়াক কি কোৱা হয়, অভিসাৰী লেন্স বুলিও কোৱা হয়। অৱতল লেন্সত দুয়োখন পৃষ্ঠই ভিতৰলৈ সুমোৱা আৰু কি হয়, মাজৰ অংশটোতকৈ দাঁতিৰ অংশটো শকত হয়। যিখন অৱতল লেন্স সেই অৱতল লেন্সৰ মাজৰ অংশকেইটাতকৈ দাঁতিৰ অংশকেইটা শকত হয়। আৰু কি হয়, অৱতল লেন্সে পোহৰৰ ৰশ্মি অপসাৰী কৰে। অৰ্থাৎ ইয়াত যেতিয়া পোহৰৰ ৰশ্মি আহি পৰিব তেতিয়া কি কৰে, পোহৰৰ ৰশ্মিবোৰ বাহিৰলৈ আঁতৰলৈ অপসাৰিত কৰে। ইয়াত যেতিয়া পোহৰৰ ৰশ্মি আহি পৰিব পোহৰৰ ৰশ্মিবোৰ এনেকৈ আঁতৰলৈ অপসাৰিত কৰে। সেইবাবে ইয়াক কোৱা হয় অপসাৰী লেন্স। উত্তলেই হওক বা অৱতলেই হওক, লেন্সৰ যি দুখন পৃষ্ঠ থাকে সেই দুয়োখন পৃষ্ঠ দুটা গোলকৰ অংশ হয়। সেইবাবে ইহঁতৰ ফকাছ আৰু ভাঁজকেন্দ্ৰ দুটা থাকে। উত্তল লেন্সৰ ক্ষেত্ৰত কি হয়, এইখন যিখন পৃষ্ঠ এই পৃষ্ঠখনৰ কাৰণে মুখ্য ফকাছ হ'ব F2 আৰু ভাঁজকেন্দ্ৰ হ'ব C1। আৰু ঠিক সেইদৰে এইখন পৃষ্ঠৰ কাৰণে, যিহেতু এই পৃষ্ঠখন এইফালৰ গোলকটোৰ অংশ হয় সেইবাবে এই পৃষ্ঠখনৰ কাৰণে ইয়াৰ ফকাছ হ'ব F1 আৰু ভাঁজকেন্দ্ৰ হ'ব C1। যিহেতু আমি জানো ফকাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত কি হয়, কেন্দ্ৰৰ পৰা ফকাছলৈ যিমান দূৰ হয় তাৰ দুগুণ হয় কেন্দ্ৰৰ পৰা ভাঁজকেন্দ্ৰলৈ। সেইবাবে আমি ভাঁজকেন্দ্ৰক কি বুলি লিখোঁ, টুৱাইচ F1 বুলি লিখিব পাৰোঁ। আৰু সেইদৰে C2ক এই দ্বিতীয়টোক আমি কি বুলি লিখিব পাৰোঁ, টুৱাইচ F2 বুলি। ঠিক সেইদৰে যেতিয়া অৱতল লেন্সৰ ক্ষেত্ৰত এই প্ৰথম পৃষ্ঠখনৰ কাৰণে ফকাছ আৰু ভাঁজকেন্দ্ৰ হ'ব ইয়াৰ আগফালে যি থাকে সেইটো হ'ব। এইটো F1 আৰু ইয়াৰ আগফালে এইটো C1। ইয়াকো লিখিব পাৰোঁ আমি টুৱাইচ F1 বুলি। আৰু এই দ্বিতীয় পৃষ্ঠখনৰ কাৰণে ভাঁজকেন্দ্ৰ আৰু ফকাছ তাৰ পিছফালে থাকিব। এইটো F2 আৰু এইটো C2। এখনৰ ভাঁজকেন্দ্ৰ দুটাৰ মাজেদি যোৱা যিডাল কাল্পনিক ৰেখা তাক কোৱা হয় মুখ্য অক্ষ। আৰু এই লেন্সখনৰ যিটো মধ্যবিন্দু আমি যিটো O বুলি লিখিছোঁ তাক কোৱা হয় আলোক কেন্দ্ৰ। এয়াই হৈছে উত্তল আৰু অৱতল লেন্সৰ
বিভিন্ন অংশসমূহ এতিয়া যেতিয়া এই উত্তল বা অৱতল যি লেন্সেই নহওক তাত যেতিয়া আহি পোহৰৰ ৰশ্মি পৰিব আৰু যেতিয়া সেই পোহৰৰ ৰশ্মিৰ প্ৰতিসৰণ ঘটিব তেতিয়া কি হ'ব ইয়াত প্ৰতিবিম্বৰ সৃষ্টি হ'ব আমি এতিয়া গোলাকাৰ লেন্সত কেনেদৰে প্ৰতিবিম্বৰ সৃষ্টি হয় তাৰ বিষয়ে আলোচনা কৰিম লেন্সত যি প্ৰতিবিম্ব গঠন হয় সেয়া আমি ৰশ্মি চিত্ৰৰ সহায়ত অধ্যয়ন কৰোঁ যেতিয়া দুডাল ৰশ্মি চিত্ৰই প্ৰতিসৰণৰ পিছত কটাকটি কৰিব তাতে প্ৰতিবিম্বৰ সৃষ্টি হয় আৰু এই ৰশ্মি চিত্ৰ অংকনৰ কেইটামান ৰুলছ আছে প্ৰথমে লক্ষ্যবস্তুৰ পৰা মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি প্ৰতিসৰণৰ পিছত উত্তল লেন্সৰ ক্ষেত্ৰত আনটো দিশে থকা মুখ্য ফকাছৰ মাজেদি যায় এইখন এখন উত্তল লেন্স ইয়াত কি হয় যেতিয়া মুখ্য অক্ষৰ সমান্তৰালকৈ যিকোনো পোহৰৰ ৰশ্মি আহিব সি কি হয় লেন্সখনৰ আনটো মূৰত থকা মুখ্য ফকাছৰ মাজেদি গুচি যায় বুলি কৈছে এডাল পোহৰৰ ৰশ্মি আহিছে ই কি হ'ব তেতিয়া F2 ফকাছৰ মাজেদি প্ৰতিসৰিত হ'ব আৰু অৱতল লেন্সৰ ক্ষেত্ৰত কি হয় লেন্সৰ একেফালে থকা মুখ্য ফকাছৰ পৰা অপসাৰী হোৱা যেন লাগে এইডাল এডাল পোহৰৰ ৰশ্মি আহিছে এই পোহৰৰ ৰশ্মিডাল লেন্সখনৰ একেফালে থকা যিটো ফকাছ সেই ফকাছটোৰ পৰা অপসাৰী হোৱা যেন লাগিব ইয়াৰ পৰা এই পোহৰৰ ৰশ্মিডাল ওলাই যোৱা যেন লাগিব ইয়াত কি হৈছিলে লেন্স যিফালৰ পৰা পোহৰৰ ৰশ্মি আহিছিলে তাৰ অপজিট ফকাছৰ ফালে ফকাছৰ মাজেদি গুচি গৈছিলে কিন্তু এই অৱতল লেন্সত কি হ'ব যিটো ফালেদি পোহৰৰ ৰশ্মি সোমাব সেই একেফালে থকা ফকাছৰ মাজেদি ই অপসাৰী হোৱা যেন লাগিব মুখ্য ফকাছৰ মাজেদি যোৱা ৰশ্মি প্ৰতিসৰণৰ পিছত উত্তল লেন্সৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ গতি কৰে আৰু কি হয় অৱতল লেন্সৰ ক্ষেত্ৰত মুখ্য ফকাছত লগ হ'বলৈ যোৱা যেন লগা ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকৈ ওলাই আহে এখন উত্তল লেন্স এইটো আলোক কেন্দ্ৰ ইয়াত কি কৈছে যিডাল ৰশ্মি মুখ্য ফকাছৰ মাজেদি যায় সেই ৰশ্মিডাল কি হয় উত্তল লেন্সৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ ওলাই যায় এই ৰশ্মিডাল ফকাছৰ মাজেদি আহিছে আৰু ই প্ৰতিসৰণৰ পিছত কি হ'ব এই মুখ্য অক্ষৰ সমান্তৰালকৈ ওলাই যাব আৰু অৱতল লেন্সৰ ক্ষেত্ৰত কি হ'ব যিডাল ৰশ্মি মুখ্য ফকাছত লগ হ'বলৈ যোৱা যেন লাগিব সেই ৰশ্মিডাল কি হ'ব মুখ্য অক্ষৰ সমান্তৰালকৈ প্ৰতিসৰণ হ'ব থাৰ্ড ৰুলছ মতে আলোক কেন্দ্ৰৰ মাজেদি যোৱা ৰশ্মি কোনো বিচ্যুতি নোহোৱাকৈ নিৰ্গত হ'ব উত্তল লেন্সেই হওক বা অৱতল লেন্সেই হওক যেতিয়া আলোক কেন্দ্ৰৰ মাজেদি কোনোবাডাল ৰশ্মি আহিব সেই ৰশ্মিডাল কি হ'ব ই কোনো ধৰণৰ বিচ্যুতি নোহোৱাকৈ ই তেনেকৈ গুচি যাব এখন উত্তল লেন্সৰ ক্ষেত্ৰত কি হৈছে এডাল ৰশ্মি আহিছে আৰু ই তেনেকৈ ঘূৰি গুচি গৈছে আৰু এই অৱতল লেন্সখনতো আলোক কেন্দ্ৰৰ মাজেদি যিডাল ৰশ্মি আহিছে সেইডাল কোনো ধৰণৰ বেকা নোহোৱাকৈ সেই একেটা পথেদিয়ে গুচি গৈছে ভিন ভিন অৱস্থানৰ বাবে উত্তল লেন্সে গঠন কৰা প্ৰতিবিম্ব যেতিয়া আমি উত্তল লেন্স এখনৰ আগফালে আমি যিকোনো এটা লক্ষ্যবস্তু ৰাখিম তেতিয়া কি হ'ব আমি ই লক্ষ্যবস্তুৰ পৰা অহা পোহৰ প্ৰতিসৰণৰ পিছত আমি কি কৰিম এটা প্ৰতিবিম্ব পাম যদি আমি সেই লক্ষ্যবস্তুৰ স্থানটো পৰিৱৰ্তন কৰি থাকোঁ তেতিয়া কি হ'ব আমি প্ৰতিবিম্বৰ স্থানটো বেলেগ বেলেগ জেগাত দেখা পাম যেতিয়া অসীমত যিকোনো এটা বস্তু থাকিব তেতিয়া তাৰ প্ৰতিবিম্বটো কেনেকুৱা হ'ব তাৰ আকাৰ কি হ'ব সেই বিষয়ে আমি চাই লওঁ আমি কি পাইছিলোঁ মুখ্য অক্ষৰ সমান্তৰালকৈ যদি পোহৰৰ ৰশ্মি এডাল আহে সেইডাল কি হয় আনটো দিশত থকা ফকাছৰ মাজেদি প্ৰতিসৰিত হয় বুলি পাইছিলোঁ এতিয়া আমি এডাল ৰশ্মি কনচিডাৰ কৰিম যিডাল মুখ্য অক্ষৰ সমান্তৰালকৈ আহিব আৰু সেইডাল কি হ'ব প্ৰতিসৰণৰ পিছত ফকাছ F2ৰ মাজেদি গতি কৰিব আন এডাল ৰশ্মি বিবেচনা কৰিম সেইডালো F2ৰ মাজেদি গতি কৰিব এতিয়া আমি যি দুডাল ৰশ্মি কনচিডাৰ কৰিছোঁ সেই ৰশ্মি দুডালে ক'ত কটাগতি কৰিছে ফকাছ F2ত কটাগতি কৰিছে সেইবাবে আমি প্ৰতিবিম্বটো ক'ত পাম ফকাছ F2ত পাম আৰু আমি কি দেখিছোঁ ইয়াৰ পৰা যিটো প্ৰতিবিম্ব পাম সেই প্ৰতিবিম্বটো অতিশয় সংকুচিত হ'ব আৰু ই বিন্দু আকাৰৰ হ'ব লগতে ই কি হৈছে লেন্সখনৰ অপজিট চাইডে ফৰ্ম হৈছে সেইবাবে ই কি হ'ব অসৎ হ'ব আৰু ই ওলোটা হ'ব নেক্সট যেতিয়া আমি লক্ষ্যবস্তুটো টুৱাইছ F1ৰ পৰা আঁতৰত ৰাখিম টুৱাইছ F1 অৰ্থাৎ কি ভাঁজ কেন্দ্ৰ C এইটো C1 আৰু এইটো C2 যেতিয়া আমি ভাঁজ কেন্দ্ৰৰ পৰা বাহিৰত ৰাখিম তেতিয়া তাৰ প্ৰতিবিম্ব কেনে হ'ব সেইটো বিষয়ে চাওঁ
AB হৈছে লক্ষ্যবস্তু ইয়াৰ পৰা যেতিয়া এডাল ৰশ্মি যাব মুখ্য অক্ষৰ সমান্তৰালকৈ সেই ৰশ্মিডাল কি হ'ব ফকাছ F2ৰ মাজেদি গতি কৰিব আনডাল ৰশ্মি ল'ম আমি আলোক কেন্দ্ৰৰ মাজেৰে আৰু আলোক কেন্দ্ৰৰ মাজেদি যদি এডাল ৰশ্মি যায় তেতিয়া কি হয় ই কোনো ধৰণৰ বিস্তৃতি কোনো ধৰণৰ বেকা নোহোৱাকৈ ই সেইটো পথেৰে গতি কৰে এই ৰশ্মিডাল যাব ওৰ মাজেৰে আৰু সি তেনেকৈ পাৰ হৈ যাব এই ৰশ্মিডালে ক'ত কটাকটি কৰিছে এইটো পইণ্টত কটাকটি কৰিছে আৰু আমি প্ৰতিবিম্বটো ইয়াত পাম ইয়াৰ পৰা আমি কি দেখিলোঁ যেতিয়া টুৱাইছ F2ৰ পৰা আঁতৰত আমি যিকোনো এটা লক্ষ্যবস্তু লৈছিলোঁ তেতিয়া তাৰ প্ৰতিবিম্বটো ক'ত গঠন হৈছে F2 আৰু টুৱাইছ F2ৰ মাজত গঠন হৈছে এইটো যেনিবা এইটো CD প্ৰতিবিম্বটো গঠন হৈছে ই কি হৈছে F2 আৰু টুৱাইছ F2ৰ মাজত গঠন হৈছে লগতে ই কি হৈছে আমি যিমানটো সাইজৰ লক্ষ্যবস্তু লৈছিলোঁ তাতকৈ কিছু সৰু পাম তাতকৈ আমি কিছু সৰু পাম সেইবাবে ই সংকুচিত হ'ব আৰু ই কি হৈছে উলুটা হৈছে আৰু ই হদ হৈছে থাৰ্ডত যেতিয়া আমি লক্ষ্যবস্তুটো টুৱাইছ F1ত ৰাখিম অৰ্থাৎ কি ভাঁজ কেন্দ্ৰত ৰাখিম তেতিয়া কি হ'ব টুৱাইছ F1ত AB এইটো এটা লক্ষ্যবস্তু মুখ্য অক্ষৰ সমান্তৰালকৈ এডাল ৰশ্মি কনচিডাৰ কৰিম সেইডাল কি হ'ব F2ৰ মাজেদি গতি কৰিব এইডাল আন এডাল ৰশ্মি আমি আলোক কেন্দ্ৰৰ মাজেদি যাব আলোক কেন্দ্ৰৰ মাজেদি ৰশ্মিডাল সেইফালে দিয়ে কোনো ধৰণৰ বেকা নোহোৱাকৈ গুচি যাব ইয়াত কি হৈছে এইটো হৈছে প্ৰতিবিম্ব আৰু প্ৰতিবিম্বটো ক'ত গঠন হৈছে টুৱাইছ F2ৰ গঠন হ'ব লগতে ই কি হ'ব সমান আকাৰৰে হ'ব যেতিয়া লক্ষ্যবস্তুটো আমি ভাঁজ কেন্দ্ৰত ৰাখিম তেতিয়া ই কি হ'ব প্ৰতিবিম্বটো সমান আকাৰৰ হ'ব লক্ষ্যবস্তুৰ সমানেই হ'ব আৰু ই কি হৈছে লেন্সখনৰ বিপৰীত চাইডে গঠন হৈছে সেইবাবে ই কি হৈছে আৰু লগতে ই উলুটা হৈছে ই হদ হ'ব আৰু ই উলুটা হ'ব কিনি হ'ল যেতিয়া লক্ষ্যবস্তুটো F1 আৰু টুৱাইছ F1ৰ মাজত থাকিব আৰু ফকাছ আৰু যেতিয়া ভাঁজ কেন্দ্ৰৰ মাজত থাকিব তেতিয়া কি হ'ব আমি চাওঁ এইটো এটা আমি লক্ষ্যবস্তু লৈছোঁ AB মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা ৰশ্মিডাল ফকাছ F2ৰ মাজেদি যাব আনডাল ৰশ্মি আলোক কেন্দ্ৰৰ মাজেদি গ'লে ই কি হ'ব কোনো বেকা নোহোৱাকৈ ই পাৰ হৈ গুচি যাব ইয়াত কি দেখিছোঁ আমি এই দুইডাল ৰশ্মিয়ে এইটো পইণ্টত কটাকটি কৰিছে তেতিয়া ইয়াৰ প্ৰতিবিম্বটো হ'ব এইটো আৰু আমি ইয়াৰ পৰা কি দেখিছোঁ আমি যিমানটো সাইজৰ প্ৰতিবিম্ব লৈছিলোঁ তাতকৈ ডাঙৰ যিমানটো সাইজৰ লক্ষ্যবস্তু লৈছিলোঁ সিমানটো তাতকৈ বহুত ডাঙৰ সাইজৰ আমি প্ৰতিবিম্ব পাইছোঁ সেইবাবে কি হৈছে প্ৰতিবিম্বটো টুৱাইছ F2ৰ পৰা আঁতৰত পাইছোঁ এইটো টুৱাইছ F2ৰ পৰা আঁতৰত পাইছোঁ আৰু ই বিবৰ্ধিত হৈছে লগতে ই কি হৈছে উলুটা হৈছে আৰু হদ হ'ব যেতিয়া লক্ষ্যবস্তুটো ফকাছ F1ত থাকিব ফকাছ F1ত এইটো এটা লক্ষ্যবস্তু মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা ৰশ্মি F2ৰ মাজেদি যাব আৰু আলোক কেন্দ্ৰৰ মাজেদি যোৱা ৰশ্মি কি হ'ব কোনো বিচ্যুতি নোহোৱাকৈ তেনেদৰে পাৰ হৈ গুচি যাব ইয়াৰ পৰা কি হৈছে এই দুইডাল ৰশ্মিয়ে ক'ত কটাকটি কৰিব ই গৈ অসীমত কটাকটি কৰিব সেইবাবে ই কি হ'ব প্ৰতিবিম্বটো আমি ক'ত পাম অসীমত পাম লগতে ই কি হ'ব যিটো লক্ষ্যবস্তু লৈছোঁ তাতকৈ বহুত গুণে ডাঙৰ হ'ব ই অতিশয় বিবৰ্ধিত হ'ব আৰু ই যদি আমি ইয়াত কটাকটি কৰিছে বুলি ধৰোঁ তেতিয়া কি হ'ব ই হদ আৰু উলুটা ই উলুটা হ'ব যেতিয়া লক্ষ্যবস্তুটো ফকাছ F1 আৰু আলোক কেন্দ্ৰ ওৰ মাজত থাকিব AB এইটো লক্ষ্যবস্তু O আৰু F1ৰ মাজত আছে তেতিয়া কি হ'ব মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা ৰশ্মিডাল F2ৰ মাজেদি গুচি যাব আৰু আলোক কেন্দ্ৰৰ মাজেদি যোৱা ৰশ্মিডাল কোনো বিচ্যুতি নোহোৱাকৈ সেইটো পথেৰে গতি কৰিব এতিয়া এই দুডাল ৰশ্মিয়ে এইফালে কটাকটি নকৰে কিন্তু ইয়াক যদি বিপৰীত ফালে আমি বহাই দিওঁ তেতিয়া কি হ'ব ই ইয়াত আহি কটাকটি কৰিছে ইয়াৰ পৰা আমি কি দেখিছোঁ আমি যিটো প্ৰতিবিম্ব পাম সেই প্ৰতিবিম্বটো যিটো লক্ষ্যবস্তু সেই লক্ষ্যবস্তুৰ সৈতে লেন্সৰ একেফালেগে গঠন হৈছে আৰু ই কি দেখিছোঁ আমি যিটো লক্ষ্যবস্তু তাতকৈ বহুগুণে ই ডাঙৰ হ'ব প্ৰতিবিম্বটো ই বিবৰ্ধিত হ'ব
আৰু লগতে ই অসৎ আৰু ই থিয় যিদৰে লক্ষ্যবস্তুৰ বিভিন্ন অৱস্থানৰ বাবে উত্তল লেন্সে গঠন কৰা প্ৰতিবিম্বৰ স্থান বেলেগ বেলেগ হয় ঠিক সেইদৰে লক্ষ্যবস্তুৰ বিভিন্ন অৱস্থানৰ বাবে অৱতল লেন্সে গঠন কৰা প্ৰতিবিম্বৰ স্থানো বেলেগ বেলেগ হয় অৱতল লেন্সৰ ক্ষেত্ৰত আমি দুটা স্থান বিবেচনা কৰিম প্ৰথম অসীমত আৰু দ্বিতীয়তে অসীম আৰু লেন্সৰ আলোক কেন্দ্ৰৰ মাজত যেতিয়া লক্ষ্যবস্তুটো আমি অসীমত থাকে তেতিয়া কি হয় এডাল পোহৰৰ ৰশ্মি অসীমৰ পৰা আহিছে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিডাল অৱতল লেন্সৰ ক্ষেত্ৰত মুখ্য ফকাছৰ মাজেদি অপসাৰী হোৱা যেন লাগে আন এডাল ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকৈ ফকাছৰ মাজেদি অপসাৰী হোৱা যেন লাগিব ইয়াৰ পৰা আমি কি দেখিছোঁ এই দুইডাল ৰশ্মিয়ে ফকাছ F1ত কটাকটি কৰিছে গতিকে যেতিয়া লক্ষ্যবস্তু অসীমত থাকিব তেতিয়া তাৰ প্ৰতিবিম্ব ফকাছ F1ত পোৱা যাব আৰু লগতে ই অতিশয় সংকুচিত আৰু ই বিন্দু আকাৰৰ হৈছে আৰু ই অসৎ আৰু থিয় হ'ব দ্বিতীয়তে যেতিয়া লক্ষ্যবস্তু অসীম আৰু লেন্সৰ আলোক কেন্দ্ৰ ওৰ মাজত ৰখা হয় তেতিয়া এইটো AB এটা লক্ষ্যবস্তু মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা ৰশ্মি ফকাছ F1ৰ মাজেদি অপসাৰী হোৱা যেন লাগিব আন এডাল ৰশ্মি আমি আলোক কেন্দ্ৰৰ মাজেৰে বিবেচনা কৰিম আৰু আলোক কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মি কোনো ধৰণৰ বিচ্যুতি নোহোৱাকৈ ই একেটা পথৰে গতি কৰিব আমি দেখিছোঁ এই দুইডাল ৰশ্মিয়ে এটা পইণ্টত কটাকটি কৰিছে আৰু ইয়াতে প্ৰতিবিম্বটো গঠন হ'ব ইয়াৰ পৰা আমি কি দেখিছোঁ প্ৰতিবিম্বটো F1 আৰু আলোক কেন্দ্ৰৰ মাজত গঠন হ'ব লগতে আমি যিটো লক্ষ্যবস্তু লৈছিলোঁ তাতকৈ সৰু প্ৰতিবিম্ব আমি পাইছোঁ গতিকে ই সংকুচিত হ'ব আৰু ই থিয় আৰু অসৎ হ'ব এতিয়া আমি চাওঁ লেন্সৰ সূত্ৰ যিটো আমি নিউমাৰিকেলবোৰ সলভ কৰোঁতে প্ৰয়োজন হ'ব লেন্সৰ সূত্ৰটো হৈছে 1/v - 1/u = 1/f ইয়াত v মানে হৈছে প্ৰতিবিম্বৰ দূৰত্ব u মানে হৈছে লক্ষ্যবস্তুৰ দূৰত্ব ক'ৰ পৰা এইটো আলোক কেন্দ্ৰৰ পৰা আৰু f হৈছে ফকাছ দৈৰ্ঘ্য এই যিটো লেন্সৰ সূত্ৰটো সেইটো দাপোনৰ সূত্ৰৰ সৈতে একেই মাত্ৰ কি হয় দাপোনৰ সূত্ৰত 1 এইটো মাজত প্লাছ চিন থাকে আৰু লেন্সৰ সূত্ৰত মাইনাছ লেন্সৰ সূত্ৰটো চোৱাৰ পাছত আমি এবাৰ চাওঁ বিবৰ্ধন হৈছে প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্যবস্তুৰ উচ্চতাৰ মাজৰ অনুপাত ইয়াক সূচোৱা হয় mৰে m = প্ৰতিবিম্বৰ উচ্চতা / লক্ষ্যবস্তুৰ উচ্চতা আৰু প্ৰতিবিম্বৰ উচ্চতা কি হয় h' আৰু লক্ষ্যবস্তুৰ উচ্চতা h নহয় দেই এইটো h'/h লেন্সে কৰা বিবৰ্ধনৰ লগত লক্ষ্যবস্তুৰ দূৰত্ব u আৰু প্ৰতিবিম্বৰ দূৰত্ব vৰ এটা সম্বন্ধ আছে m = v/u এতিয়া যদি আমি এই ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2টো চাওঁ তেনেহ'লে কি পাম m = h'/h = v/u বিবৰ্ধনৰ পাছত এইবাৰ আহিছোঁ লেন্সৰ ক্ষমতা লেন্সৰ ক্ষমতা হ'ল লেন্সখনৰ ফকাছ দৈৰ্ঘ্যৰ ব্যস্ত ভগ্নাংশ ইয়াক বুজোৱা হয় pৰে অৰ্থাৎ p = 1/f আৰু f হৈছে ফকাছ দৈৰ্ঘ্য আমি পাই আহিছোঁ যে লেন্সৰ পোহৰ ৰশ্মি অপসাৰী বা অভিসাৰী কৰা সামৰ্থ্য আছে আৰু ই নিৰ্ভৰ কৰে ফকাছ দৈৰ্ঘ্যৰ ওপৰত কম ফকাছ দৈৰ্ঘ্যৰ লেন্স এখনে পোহৰৰ ৰশ্মি অধিক অপসাৰী বা অভিসাৰী কৰে ঠিক সেইদৰে বেছি ফকাছ দৈৰ্ঘ্যৰ লেন্স এখনে পোহৰৰ ৰশ্মি কমকৈ অভিসাৰী বা অপসাৰী কৰে এই লেন্স এখনে পোহৰৰ ৰশ্মি কিমান মাত্ৰাত অপসাৰী বা অভিসাৰী কৰিছে তাক প্ৰকাশ কৰা হয় এই ক্ষমতাৰে ক্ষমতাৰ SI একক হৈছে ডায়োপ্টাৰ আৰু ইয়াক সূচোৱা হয় ডিৰে ধৰা হ'ল লেন্স এখনৰ ফকাছ দৈৰ্ঘ্য
1 মিটাৰ তেনেহ'লে ইয়াৰ ক্ষমতা হ'ব ক্ষমতা P 1/f অৰ্থাৎ 1 ডায়োপ্টাৰ এখন উত্তল লেন্সৰ বাবে ক্ষমতা সদায় ধনাত্মক হয় আৰু অৱতল লেন্সৰ ক্ষমতা সদায় ঋণাত্মক হয়